हेलो एवरीवन की खबर आपनालोকৰ মোৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আমলখিৰ আৰু বগৰীৰ আচাৰ বনাম আৰু আমলা কেন্ডি বনাম বুলি ভাবিছো। কেনেকেনো বনাম আপোনালোকক অলপমান দেখাও। এফালে মই এক খৰাহি আমলখি পাৰি ললো। তাৰ পিছত আমলখিখিনি ধুনিয়াকৈ বাল্টিংটোত ধুই ধুনিয়াকৈ এটা খৰাহিলৈ কাঢ়ি ললো। এতিয়া বইল কৰিবৰ বাবে জুইত এটা ডাঙৰ কেৰাহী পাতি লৈছো। প্ৰথমতে অলপমান আচাৰৰ বাবে বইল কৰি লম, তাৰ পিছত আমলাৰ বাবে কৰিব লাগিব। যিহেতু আমলাৰ বাবে বেছি দেৰি বইল কৰিব লাগিব। আমলাৰ বাবে এইখিনি আধা ঘণ্টামান বইল কৰিব লাগিব। এফালে মই দিছো নিমখ 4 মুঠি। আপোনালোকে আমলখি যিমান আছে সেই আমলখি অনুমানত দিব। এতিয়া আমলখিখিনি নিমখৰ লগত ধুনীয়াকৈ হেতাখনে মিহলাই দিছো। এইখিনি অলপ বইল হৈছে আৰু আমলখিখিনি ফাক মেলিছে আৰু 10 মিনিটমান ৰাখিলে হৈ যাব। যেহেতু গোটেইখিনি ফটা নাই, এটা দুটা ফাটিছে। এতিয়া কাঢ়ি দিবৰ বাবে হৈ গ'ল। দেখিছেনে গোটেই আমলখিবোৰে ফাটি গৈছে। এইখিনি এতিয়া মই এটা খৰাহিত ধুনীয়াকৈ গোটেইখিনি আমলখি কাঢ়ি ল'ম। এতিয়া আমলখিখিনিত কলা নিমখ সানি ল'ম, ব্লেক চালাড। গোটেই পেকেটে দিব লাগিব, যিহেতু মোৰ আমলখি সৰহ হয়। $100 গ্ৰামৰ পেকেট লৈছোঁ মই। এতিয়া আমলখিখিনি ধুনীয়াকৈ মিহলাই দিম। আমলখিখিনি বেছি জোৰে লৰাব নালাগে, যিহেতু আমলখিখিনি কোমল হৈ আছে, নহ'লে ভাঙি যাব। মই আমলখি ডাঙৰ আমলখি হ'লে টুকুৰা টুকুৰ কৰি দিব পাৰিম। মই সৰু আমলখিৰ বাবে গোটা গোটাকৈ ৰাখিম বুলি ভাবিছোঁ। এতিয়া এখন ডলাত ধুনীয়াকৈ আমলখিখিনি 5 দিনমানৰ কাৰণে ৰাখি দিব লাগিব, যিহেতু ভালকৈ শুকাব লাগিব। আৰু এইখিনি লৈছোঁ আচাৰৰ বাবে। এইখিনি কমকৈ বইল কৰিছোঁ। এতিয়া মই আচাৰ বনাবৰ বাবে লৈছোঁ শুকান জলকীয়া কেইটামান, আৰু কাশ্মীৰী ৰেড চিলি লৈছোঁ 2 চামুচ, আৰু ভিনেগাৰ লৈছোঁ 1 কাপ, ধনিয়া লৈছোঁ 1 চামুচ, আৰু গৰম মছলা লৈছোঁ 1 চামুচ, আৰু জিৰা লৈছোঁ 2 চামুচ, আৰু এফালে লৈছোঁ তেজপাত এখিলা। এতিয়া বনাবৰ বাবে এফালে কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো গৰম হৈ গ'ল। এতিয়া আপোনালোকৰ আমলখি অনুপাতত তেল দিব।
আমলখিখিনি যিহেতু ডলাখন নাছিলে সেইবাবে মই বাটিত ওলাই আমলখিখিনি কাঢ়ি লৈছোঁ। তেলখিনি গৰম হৈ গ'ল, এফালে সেইকাৰণে গেছটো মই অফ কৰি দিলোঁ। প্ৰথমে দিছোঁ এখিলা তেজপাত, তাৰপিছত গোটেই মছলাখিনি একেলগে এড কৰি দিছোঁ। যিহেতু আপোনালোকক মছলাখিনি দেখুৱালোৱে কি দিছোঁ। আৰু এচামুচ নিমখ দিছোঁ, আগতে নিমখ দিয়া আছে সেইবাবে কমকৈ দিছোঁ। আৰু দিছোঁ এচামুচ হালধি। এতিয়া গোটেইখিনি মছলা হেতাখনেৰে মিক্স কৰি লৈছোঁ ভালকৈ। এতিয়া আমলখিখিনিৰ ওপৰত মছলাখিনি ঢালি দিছোঁ। এতিয়া হেতাখনে গোটেইখিনি আমলখিৰ লগত মছলাখিনি মিহলাই ল'লোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। খাবলৈও বহুত টেষ্টি হৈছিলে বাৰু। আৰু এইফালে মই আপোনালোকক কৈছোঁ ভিনেগাৰ 1 কাপ লৈছোঁ, 1 কাপ কম হ'ব সেইবাবে 1.5 কাপ দিলোঁ। আৰু আধা কাপ লৈছোঁ পানী। এইখিনি উতলিবৰ বাবে ৰাখি দিলোঁ। এতিয়া ভিনেগাৰখিনি আমলখিখিনিৰ ওপৰত দি দিছোঁ। মই যিহেতু কৈছিলোঁ বগৰীৰ আচাৰ বনাম, আমলখিখিনিৰ দৰে একে পদ্ধতিৰে বনাইছোঁ সেইবাবে আপোনালোকক নেদেখুৱালোঁ। আৰু বগৰীখিনিৰ ওপৰত মছলাখিনি ধুনীয়াকৈ দি বগৰীখিনি মিহলাই ল'লোঁ। এইফালে বগৰী দিছোঁ ভিনেগাৰ 2 কাপ, যিহেতু আমলখিখিনি বগৰী বেছি হয়। আৰু এইফালে মোৰ আমলা কেণ্ডি ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়াকৈ শুকাই গ'ল। মই ৰুমাল লগাইছিলোঁ, আজি কাটিলোঁ কেইখনমান। আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, থেংক ইউ।